হ্যালো, হ্যালো। আসসালামু আলাইকুম। ওয়ালাইকুম আসসালাম। মুস্তফা কামাল আজহাৰী হয়নে আপুনি? হয়, মুস্তফা কামাল আজাৰী হয় মই। কোনে অ', কৈছে? মই পিঞ্জিৰা কৈছো। মোৰ এটা ফেচবুক পেজ আছে। পিঞ্জিৰা। কওক। পিঞ্জিৰা কৈছো মই। কিবা ক'বলৈ আছে নেকি? মানে ক'বলৈ আছে মানে আপুনি এইবোৰ কি লগাইছে কওকচোন? কি লগাইছো? আপুনি ইছলামক লৈ কেনে ইমান বেয়াকে কিয় কৈ থাকে? ইছলামৰ বিষয়ত মই একো বেয়া কথা কোৱা নাই। মই ইছলামৰ বিষয়ত ভাল কথা কৈ আছো। অসমৰ মোল্লাবিলাক যিবিলাক কাম কৰি আছে, গোটেইকেইটা কাম বেয়া কৰি আছে। কি এইবোৰ আপোনাৰ মোল্লা কিয় কৈ থাকে এইবিলাক? নাই নাই, আপুনি কল কৰিছে ভালৰ কাৰণত। আপুনি কিয় বেয়া ভাষা কৈ আছে? নহয়, মই বিয়া কোৱা নাই। আপুনি পুৰা সমাজটো নষ্ট কৰি আছে। আপুনি কি এইবোৰ কথা কৈ আছে মানে আপুনি? মই যিটো কথা কৈ আছো, মোৰ কথাটো শুনিব। অসমৰ মোল্লাবিলাকক কৈছো মোৰ লগত টকশ্বত হেড মোল্লা বহিব লাগিব। অসমৰ মোল্লা কোনটো ওলাই আহিছে? এটা ওলাই আপোনাৰ অহা নাই লগত না। কোনে বহিব? আপুনি এটা জতা মূৰ্খ হয়। আপোনাৰ লগত কোনে বহিব আপোনাৰ এই লগত? কথা অলপ ভালকে কবি দেই। মোক চিনি এই পাইছে ন? মই মুস্তফা কামাল আজাৰী হয়। মই 20 বছৰ মই মই ভালকে 20 বছৰ লাইব্ৰেৰীত পঢ়ি কিনে আহিছো ন। আপুনি কি লাইভত কৰিছে হয়? কি আপুনি লাইভত কৰিছে? আপুনি আপুনি যদি লাইভত মানে কৰিলে হয় তেতিয়াহ'লে এইবিলাক আপুনি কথা শুনিব আছিলে আপোনাৰ। আপুনি ইছলামৰ বিষয়ত ষ্টাডি কৰি কিনে মোক আপুনি এনচাৰ দিবলৈ আহিব। আপুনি মুখৰ নিচিনা কথা নাপাতিব। আপুনি যে এটা থাৰ্ড ক্লাছ মানুহ জানো মই। নাই নাই নাই, আৰু আপুনি অসমবাসী জানে আপুনি মই কথাবিলাক কোন হয় তই কোন হে? তই উল্টা মই কিয় বকি আছা? হয় নে নাই? মই তই হয় ফোন মই কৰিছা, ভালকে কথাবিলাক পাতিবি। তই কিয় উল্টা পাল্টা বকি আছ? তই চিনি পাইছা মই মুস্তফা কামাল আজাৰী হয়। মই মই আপোনাৰ কথাবিলাক চাওঁ, মই শুনো আপোনাৰ কথা, কিন্তু আপুনি ইমান বিয়াকে ইছলামে টাৰ্গেট কৰি কথা কোৱা ব্ৰেইন ইছলামৰ বিষয়ত মই টাৰ্গেট কৰি কোৱা নাই। মই ইছলামৰ ভালৰ কাৰণে কৈ আছো। অসমৰ মোল্লাবিলাকে সৰু কণ ল'ৰা ছোৱালীবিলাকক বিয়া পতাই দিয়ে। কাজীবিলাক, মোল্লাবিলাক কি গোটেইকেইটাকে দিব লাগে। আপুনি কি ভাল কথা কৈছে? আপুনি গোটেই জানে নে? আৰু কোনে নাজানে? একো নাজানে, কোনো একো নাজানে। আমি আপুনি জানো তহনে একো বুজি নাপা, তহনে ভালকে শিকি কিনে মোৰ লগত আহিবি। আমাৰ শুনক আমাৰ ইছলাম ধৰ্মটো ভাল। সেইকাৰণে ইছলাম আপুনি ধৰ্মটো ময়ো কৈছো, মই বহুত ভাল ইছলামক ময়ো চাপোৰ্ট কৰো। কিন্তু অসমৰ মোল্লাবিলাকে যেনেকে উদ্ভণ্ডালি কৰি থাকে, মই এইটো চাপোৰ্ট নকৰো। এই মোল্লা নকব। আপুনি নিজে এটা মোল্লা। আপুনি কি এইবোৰ কথা কৈ আছে? মই 20 বছৰ লাইব্ৰেৰীত ষ্টাডি কৰি কিনে আজি মই ইছলামৰ বিষয়ত মাত মাতি আছো। কি মাত মাতিছে আপুনি? কি মাত মাতিছে? আপুনি দেখি সদায় ইছলামৰ বিৰোধিতা কথা মই বিৰোধিতা কৰা নাই। অসমৰ মোল্লাবিলাকক শিক্ষা দি আছো। তাহনি কেনেকুৱা কাম কৰি আছে? আপুনি কি উল্টা পাল্টা বকি আছে? আপুনি শিক্ষা দিব লাগে। মোৰ ওচৰত থাকিলে না আপুনিক মই শিক্ষা কৰিলে হয়। তোৰ ঘৰ ক'ত? আপুনি শিক্ষা কৰিব। তোৰ এড্ৰেছটো দিয়া মোক। তোৰ এড্ৰেছটো দিয়া। মোৰ এড্ৰেছ কি দিব লাগে? সাহস আছে মোৰ লগত টকশ্বত বহিবৰ কাৰণে তোৰ? মোৰ সাহস নালাগে। আপোনাৰ লগত কোনে টকশ্বত বহিব? আপুনি এটা মানুহ হয় নেকি? নাই নাই, আপুনি যি কথা কৈ থাকে আপুনি মানুহৰ লিষ্টত নপৰে। তোহৰ লগত কথা পাতি আমাৰ লাভ নাই। কথা শিকি কিনে মোৰ লগত কথা পাতিবা আহিবি হে। হৈছে আপোনাক 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 গোটাই অসমবাসী চিনে। আপুনি কোন ধৰণৰ মানুহ? আপোনাক গোটাই অসমৰ মানুহ চিনি পায়। শুনাক, তই ফোন কৈছ ন? কিয় ফোন কৰিছ মোক? আপুনি ধমকি দি আছে। কি লাজ ধমকি দি নালাগে? আছে? লাজ নালাগে? ইছলামৰ বিষয়ত বকি আহিছা। ইছলামৰ একো নাজানা তহনে। অসমটো নষ্ট কৰি আছে। আপুনি চব জানে নে? আপুনি নষ্ট কৰি আছে ইছলামক লৈ কেনে। আপুনি উল্টা পুল্টা কথা কৈ আছে। আপুনি ইছলামটোক নষ্ট কৰি আছে। তহনৰ কাৰণে আজি ইছলামটো আমাৰ এনেকুৱা হৈ আছে। অলপ শিকি কিনে মোৰ লগত কথা পাতিবলৈ আহিবি। গম পাইছা? আপোনাৰ নিচিনা লাজ মানুহ নালাগে তহনৰ? উল্টা পাল্টা বকি থাকা। উল্টা পুল্টা নহয়। আপোনাক জোতাৰ মালা দি কেনে পুৰা অসমটোক ঘূৰাব লাগে। শুনা। জোতাৰ মালা মন নহয়। জোতাৰ মালা তই পিন্ধিবি। তহনে পিন্ধি কিনে ৰাস্তা ফুৰিবি। অলপ ভদ্ৰ ভাষা কব। ভদ্ৰ ভাষা মই কৈ আছো। তহনে জোতাৰ মালা পিন্ধি কিনে ৰাস্তা দি ঘূৰি ফুৰিবি। আপুনি যেনেকুৱা কৰি আছে না অসমটোত, মানে বৰ বেয়া কৰি আছে। তই পিঞ্জিৰা ন? পিঞ্জিৰাক মই কিবা কিনি কৰি আছো পিঞ্জিৰা। কৰক আপুনি কি কৰিব কৰক। কাটি দিয়ক। পিঞ্জিৰা, তোক যদি সাহস আছে মোৰ লগত তই টকশ্বত বহিবি হা। হ'ব মই টকশ্বত বহিম। ঠিক আছে, ফোন ৰাখা। তোৰ লগত এতিয়া কথা ক'বলৈ মোৰ সময় নাই।
টকছত বহিব? আপুনিৰ লগত যোনে টকছত বহিব সেইটো এটা মানুহ নেকি? আপুনি এটা বেয়া মানুহ, আপোনাৰ লগত কি বহিব? নাই শুন আমি জানো তই এটা মূৰ্খ, তুই গজা মূৰ্খ, তই ইছলামৰ বিষয়ত একো নাজানা, তই উল্টা পাল্টা ফোন কৰি কিনে তই ফেমাছ হ'ব খুজিছা ন? শুনক, আপুনি কথা শুনক, আপুনি একো নাজানে আৰু জানিলেও সঁচা কথাটো নকয়, খালি বেয়া বেয়াকে কৈ থাকে, মানে ইছলামৰ বদনাম কৰি থাকে আপুনি। মই ইছলামৰ ভালৰ কাৰণে কৈ আছো। অসমৰ মোল্লাবিলাক যিবিলাক আছে, মই কৈছো হেড মোল্লাক মোৰ লগত বহিব লাগে। হেড মোল্লা আজিলৈকে ওলাই অহা নাই, কেলে? শুনক শুনক শুনক, মোৰ কথাটো শুনক। আপুনি যদি ইমানেই ইছলামৰ বিষয়ে ভাল কৈ আছে, তেনেহলে ইছলামী ধৰ্মীয় মানুহবিলাক আপোনাক ইমান বেয়াকে কিয় কয়? মই এটা কথা কৈ আছো, আজি ভাল কথা কোৱাত মানুহে চাপোৰ্ট নকৰে, বেয়া কথা কলে মানুহে চাপোৰ্ট কৰে। মই ভাল কৈ আছো যে সেইকাৰণে নেগেটিভ ওলাই আছে, পজিটিভ এটা ওলাই নাহে। আৰু যিবিলাকে মোক ভাল পায় সেইবিলাকে ভালেই পায়। তোৰ নিচিনা মানুহে ভাল পাব নালাগে মোক। আপুনি যদি ইমান ভাল মানুহ, মই পিঞ্জিৰা হয়, মইতো বেয়া পোৱা নাই, আৰু গোটাই অসমবাসী আপুনি কিয় বেয়া পায়? মইহে বেয়া পাম, কিন্তু গোটাই অসমবাসী কিয় আপোনাক বেয়া পায় এইটো কওক। মই অসমবাসী বেয়া পোৱা নাই, মই মোল্লাবিলাকক কৈ আছো। তইতো মোল্লা নহয়, তই কিয় বকি আছ? মোল্লাবিলাক পঠাই দি, নালাগে, সাধাৰণ জ্ঞান আছে মোৰ, সাধাৰণ নলেজ আছে মোৰ মূৰত, বুজিছে? ঠিক আছে, শুনা মোৰ কথাটো শুনা। মই কৈ আছো, তই এনেই মোৰ লগত বকি থাকি লাভ নাই। তোৰ যদি গাঁৱত কিবা মোল্লা বা কিবা আছে মৌলবী, মোৰ লগত টকছত বহিবলৈ হেড মোল্লাক দিবি, মই কিবা শিকাই দিম তাহনক। আপুনি শিকাব নালাগে হে। আপুনি লগত যেতিয়া টকছত বহিব না, তেতিয়া আপুনি মুতি দিব, একদম মুতি দিব, বুজিছে? নাই, মই মতি যদি দিম, মই কিয় কৈ আছো গলা ফাটি কিনে হেড মোল্লা মোক লাগে, হেড মোল্লা লাগে, মানে তাহনে পেচাব কৰি আছে এতিয়া, আৰু তই এনে বকি আছা মোৰ লগত কথা না? লাজ নালাগে? লাজ মোৰ কিয় লাজ লাগিব? লাজ লাগাব লাগে আপোনাৰ। তই মানুহ নহয়, তই এটা জানোৱাৰ হয়। তই জানোৱাৰ হয়। এনেকুৱা কথা নকব আপুনি। ফোন ৰাখা। ফাল্টু লোক।